हेलो फ्रेंड्स गुड मर्निंग। আজি ভিডিঅ'টো মাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ দেই। এয়া ৰাতিপুৱা দেখিছে মোৰ কাম আৰু এয়া বিছনাখন উঠাই লৈছোঁ ধুনীয়াকৈ শুই উঠি মেলি মানে চাহ তাহ খালোঁ, মুখ চুখ ধুই মেলি বিছনাখন উঠাইছোঁ দেই। বেটা যিহেতু বাপেকে শুৱাই দিলে সেইবাবে মই ধুনীয়াকৈ আৰামছে কামবিলাক কৰি আছোঁ। মায়ে মোক কেতিয়াও ৰুম হাৰিব নিদিয়ে দেই, হাৰিলেও মানে মাৰ পচন্দ নহয়। মই একদম বোলে ওপৰৰ পৰাহে হাৰোঁ, সেইবোৰ গালি পাৰি থাকে, সেইবাবে মই নেহাৰোৱে আৰু মাকে হাৰিব দিওঁ দেই। দেখিছেনে ধুনীয়াকৈ বিছনা চিছনা পাৰি ল'লোঁ। আৰু ইয়াত আজি বহুত বৰষুণ দিছে, আপোনালোকৰ সেইফালে বৰষুণ দিছেনে বাৰু কমেণ্ট কৰি জনাব দেই। দেখিছেনে মই কাপোৰখিনি মানে যিহেতু ৰ'দ দিয়া নাই সেইবাবে ভিতৰতে মেলি থোৱা হৈছে দেই, কিবা বেলেগ বুলি নাভাবিব। ইয়াত দেখিছে বৰষুণ দিলে বহুত দিগদাৰ হয় ইয়াত কাপোৰ চাপোৰ মেলিবলৈ। মই ধুনীয়াকৈ জাপি লৈছোঁ শুকুৱাবিলাক। ইয়াত দেখিছেনে ভাইটিৰ কাপোৰ, মোৰ কাপোৰ। ইয়াত দেখিছে মই যেতিয়া আহোঁ তেতিয়া ভাইটি আলনাডাল ঠিক কৰি দিওঁ মানে। মাও কেতিয়াবা কৰি থাকে মাজে সময়ে, নহ'লে জানে আৰু ল'ৰা মানুহৰ কাপোৰ কেনেকৈ থয়। ইয়াত দেখিছেনে বাহিৰত বহুত জোৰকৈ বৰষুণ দি আছে দেই। এতিয়া ৰ'দো দিছে বৰষুণ দিছে বাৰু, এতিয়া ৰ'দ দি আছে অলপ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক আগলৈকে চাই যাওক দেই। দেখিছেনে মই ধুনীয়াকৈ ৰুমটো সাৰি লৈছোঁ মানুহজনৰ লগত কথা পাতি মানুহজনে মানে বস্তু এটা বিচাৰি ফুৰিছিলে দেই, বিচাৰি পোৱা নাই। আৰু মায়ে জানে আৰু পচন্দ নকৰে বুলি কৈছিলোঁৱেই, আৰু হ'লেও উপায় নাপায় মোক ক'লে আৰু ৰুমটো সাৰি দিয়ে বুলি। বাকীকেইটা মায়ে সাৰিলে বাৰু। দেখিছেনে মানুহজনে মোক ভিডিঅ' বনোৱা চাই আছে আৰু কিবাকিবি সুধি আছে মানে। তাৰপিছত দেখিছেনে ভাইটি ভাগৰ ডাম্বেল, আৰু জানে আৰু ল'ৰাবিলাকৰ অকল জিম মাৰিব লাগে হয়নে, বডি বনোৱা সেইবিলাকে আৰু। ভাইটি পূৰা এগালমান কিবাকিবি বস্তু আনি থৈছে জিমৰ বস্তু, সেইবোৰ মানে মোৰ ডঙাওতে কঁকাল বিষাই গৈছে দেই যিমানহে গধুৰ। আৰু মোৰ মানে কি হ'ল চিজাৰিন হোৱাৰ পাছত মানে বহুত সেই বেজীটো যেতিয়া দি দিয়ে, সেই বেজীটোৰ পৰা মানে যিসকলে চিজাৰিন কৰা সেইসকলে গম পায় বহুত কঁকাল বিষাই নহয়নে। দেখিছে কিমান মানে সেইটো ইমান গধুৰকেইটা উঠাই মেলি মোৰ এতিয়া কঁকাল বিষাই আছে দেই। মই পুতুককৈ মানে গধুৰ বস্তু দাঙি দিব নোৱাৰোঁ। ধুনীয়াকৈ ৰুমটো সাৰি লৈছোঁ মাৰ পচন্দ হোৱাকৈ দেই, একদম চুক কোন মাৰি, নহ'লে আকৌ গালি পাৰিব যে। সিহঁতে যেনে ধূলি কিমান। সেইখিনি কাম কৰি হোৱাৰ পাছত বেটাৰ গেঞ্জি এটা আছিলে ধুই দিলোঁ। খিৰিকীত মানে ধুনীয়াকৈ ৰ'দ পৰি থাকে যে, সেইকাৰণে খিৰিকীতে মেলি দিলোঁ, সোনকালে শুকাব আজি। এয়াই আৰু মোৰ মাহঁতৰ ঘৰত আহিলে কাম, বেলেগ একো কাম নাথাকে তেনেকৈ। নিজৰ মানে খোৱা বোৱাবিলাক ধোৱা পখলা সেইবিলাকে। আৰু এইকেইদিন মা যিহেতু সেইটো ঘৰত কাম লাগি আছে, সেইবাবে ৰাতি খোৱা বনোৱাবিলাক ময়ে বনোৱা হৈছে। আৰু মাহঁতৰ সদায় আহোঁতে দেৰি হ'ল, মানে মিস্ত্ৰী অহাও দেৰি হৈছে তাত, সেইবাবে মাহঁতৰ দেৰি হয়, সেইবাবে মানে মই বনাই মেলি থৈ দিওঁ। আৰু মোৰ এইখিনিয়ে কাম মাৰ ঘৰত। এতিয়া ভাত খাম, গা চা ধুম, তাৰপাছতে ইমানখিনি আৰু মোৰ বেলেগ কাম নাথাকে ইয়াত আহিলে দেই। সেই কেতিয়াবা সহায় কৰি দিওঁ বুলি ভাবিলেও মানে মায়ে নালাগে বুলিয়ে কয় দেই, সেইবাবে মানে যিখিনি পাৰোঁ সেইখিনি কৰি দিওঁ। তাৰপিছত মানে কি হয়, মাকৰ ঘৰলৈ আহিলে যিমান যি একো কৰিব মন নাযায় হয়নে, আপোনালোকৰ হয়নে বাৰু এনেকুৱা? মোৰ এনেকুৱা হয় দেই, একো কৰিব মন নাযায় আৰু কৰিবও নিদিয়ে যে, সেইবাবে মানে ইয়াৰ পৰা গৈ কিনে তাত মোৰ মানে বহুত এলাহ লাগে। নিজৰ কাপোৰকেইটা ধোৱা বাহিৰে আৰু একো কাম নাই ইয়াত।